গতিকে 5 ইম্পৰ্টেণ্ট হেবিটছ ফৰ এভৰি ষ্টুডেণ্ট। প্ৰথম ষ্টুডেণ্ট লাইফত এইকেইটা কাম কৰিবা। সদায় এটা পেজ হ'লেও পঢ়িবা। তোমালোক ষ্টুডেণ্ট হয়নে নহয়? সদায় পৃথিৱী উল্টি যাওক, ভূমিকম্প আহক, চুনামি আহক, ট্ৰাষ্ট মি, এইটো আজিৰ পৰা আৰম্ভ কৰা। পৃথিৱী উল্টি যাওক, চুনামি আহক, মামাৰ বিয়া, খুৰীৰ বিয়া, বেন পাৰ্টি পাইছে, লগৰ ছোৱালী পলাই গৈছে, যি হৈছে একো নাই, মই এটা পেজ, এটা কুৱেশ্যন সদায় পঢ়িম। কথাটো বুজি পাইছানে? ইটছ এ হেবিট। যাৰ এই হেবিটটো থাকে সি জীৱনত সফল হয়। আমাৰ এক্সকিউজ থাকে, আজি বঁটা বিতৰণি আছিল, দীপক দাই বহুত বকলা আহি কেনে মাথাটো বিষাইছে, আজি নপঢ়ো। তেনেকুৱা লাগে নালাগে? আজি বিয়া খাই আহিলোঁ, বহুত খালোঁ, বাপৰে গেছ, আজি নপঢ়ো। মই কৈছোঁ পৃথিৱী স্তব্ধ হৈ গ'লেও, সূৰ্যই গতিপথ সলনি কৰিলেও, আনকি একদম নিজৰ আত্মীয়ৰ বাদে ওচৰত মানুহৰ মৃত্যু হ'লেও, ক'ৰবাত জন্ম পালেও এটা পৃষ্ঠা সদায় পঢ়িবা, এটা কুৱেশ্যন সদায় কৰিবা। আজিৰ পৰা এই সংকল্পটো মনত লোৱা, বিশ্বাস কৰা, পঢ়াটো তোমাৰ হবিত পৰিণত হ'ব। এইটো আজিৰ পৰা নিশ্চিত কৰা। তাৰমানে কি জানা? কিতাপৰ লগত এটা সম্পৰ্কটো এনেকুৱা বস্তু, তুমি ডেইলি টাচত থাকিব লাগিব। গতিকে আমি চোৱা, এদিনত আমি কাৰোবাক অকণমান ভাল পাওঁ, দিনত 10 বাৰ ফোন কৰোঁ। এটলিষ্ট ফোন কৰিব নোৱাৰিলেতো মেছেজটোতো এতিয়াও হয়তো বহুতে ৰিপ্লাই কৰে, ৰ এই দীপক দাই কথা কৈছে, ৰ চাইছোঁ, এটা জুৰি আহিছে, এইটো হয়। তাৰমানে মই কি ক'ব বিচাৰিছোঁ, যি আমাৰ কেৰিয়াৰ, যাৰ ওপৰত আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে, আমাৰ কিতাপখন, সেই কিতাপখন আমি এটা পেজ নপঢ়াকে কেনেকৈ দিন পাৰ কৰোঁ, আমাৰ মনটো কিয় বেয়া নালাগে? যাৰ মনটো বেয়া নালাগে সি কেতিয়াও সফল হ'ব নোৱাৰে। যাৰ মনটো এদিনত পাৰ হৈ যে মই আজি এটাও পেজ নপঢ়িলোঁ, এটাও কুৱেশ্যন নপঢ়িলোঁ, তাৰ মনত যদি দুখ লাগে, সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকী জীৱনত সফল হ'ব। এই কথাটো আজি লিখি লোৱা। সেইকাৰণে আজিৰ পৰা এটা পেজ হ'লেও পঢ়িবা, 2টা লাইন হ'লেও পঢ়িবা, যে মোৰ এতিয়া পঢ়াৰ সময়, মই 2টা শাৰী হ'লেও পঢ়িম। ছেকেণ্ড, এটা হবি সৃষ্টি কৰিবা। হবি আছে নাই? বাপৰে বহুত ডাঙৰ হবি আছে। ষ্টুডেণ্টৰ সদায় হবি থাকিব লাগে। আমাৰ মেক্সিমাম ষ্টুডেণ্টে যেতিয়া অন্য কাম নাথাকে, মানে মই ক'লোঁ নহয় 2 পেজ পঢ়ি, ছাপ'জ আজি গধূলিৰ পৰা 1 পেজ পঢ়ি দিব, পঢ়িব দিছে, পঢ়ি দিছোঁ আৰু তাৰপিছত যায়, ধৈৰ্যই নাই, ইনষ্টাগ্ৰাম, এই ভিডিঅ'টো স্কিপ কৰি কৰি চাওঁ। তাৰমানে এইটো কামৰ বাদ এটা হবি কৰিবা। ঘৰত এখন 4টা ফুল ৰুই পাইছানে কেতিয়াবা, 2-এজনক বাদ দি? ভেৰি গুড। ল'ৰাকেইটাইতো ৰুই পোৱা নাই জীৱনত। বজাৰ কৰিবা, ঘৰত পাচলি ৰুবাচোন, নেমুৰ খেতি কৰিবা, ঘৰত বিক্ৰী নহয়, ঘৰত। মানে মই কি কৈছোঁ যে হবি যাৰ নাই, সি কেৰিয়াৰটো আগবঢ়াই নিব নোৱাৰে। গান শুনাৰ হবি কৰিবা, গান গোৱাৰ হবি কৰিবা। হবি যদি নাই, মোবাইলে তোমালোকক ধ্বংস কৰিব। হবি এটা গঢ়ি তোলাটো সেইবাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তোমালোকৰ হবি আছিল 8, 9, 5, 6ত থাকোঁতে, এতিয়া ডেকা গাভৰু ওলা নহয়, ক'ত আৰু হবি ছবি থাকা। এটা হবিত আজিৰ পৰা ভাবিবা যে অকণ নিজকে ডিস্কভাৰ কৰিবা। ঘৰত যে ৰাতি ভাবিবা, মই সৰু থাকোঁতে কিমান ভাল আছিল, কি হবি আছিল মোৰ, ড্ৰয়িং কৰা আছিল, কিবা কৰা আছিল। সেই হবিটো আমি আজিৰ পৰা পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰিম। এজনেও যদি কৰা, মই এই চিঞৰি থকাখিনি সফল হ'ব। এজনে, মই আশা নকৰোঁ চবে কৰিবা বুলি। থাৰ্ড, ষ্টে পজিটিভ। এইটো কথা মই আগতে কৈছিলোঁ। নিগেটিভিটি মনত আনিবই নিদিবা। এই যে মই ক'লোঁ, এতিয়া আজিয়ে যদি কোনোবাই সংকল্প লোৱা যে দাদা এই কথাষাৰ কৈছে, মই এবাৰ APSC জীৱনত দিম, নাপাই নাই, সেইটো হ'ল পজিটিভ এটিটিউড। নিগেটিভ এটিটিউডটো, ফৰ্ম ফিল আপ কৰিম, পৰীক্ষা ক'ত বা হ'ব, ধমধমাটো নহয়, গুৱাহাটী ইমান দূৰ নাযাওঁ যা, মানে এতিয়াই ডিচিশ্যন হৈ গ'ল। সদায় পজিটিভ থাকিবা। মই কৈছোঁ নহয়, সদায় পজিটিভ কথা ভাবিবা। এই যে মই অকণমান প্ৰাচীৰ কথাটো ক'লোঁ, কোনোবাই নিগেটিভ কমেণ্ট কৰি দিব পাৰে, গুৰুত্ব নিদিবা। যে তই পাৰ্লাৰে নাযায়, চুলিখিনি কেনে হৈ গৈছে, থ্ৰেডিঙো নকৰে। সদায় পজিটিভ। থাৰ্ড কথাটো হ'ল, আৰু সদায় মনত ক'বা যে মই শুই উঠিয়ে 1 ছেকেণ্ডৰ বাবে নিজকে ক'বা যে আজিৰ দিনটো মোৰ বাবে ভাল হ'ব, আজিৰ দিনটোত মোৰ বাবে কিবা এটা ভাল কথা মই নিজৰ বাবে কৰিম। ডেট ইজ দ্য পজিটিভ এটিটিউড। শুই উঠিয়ে কলেজ যাবা নহয়, জাষ্ট চকু খুলি সাৰ পাই ক'বা যে আজিৰ দিনটো মোৰ কাৰণে ভালকৈ যাব, আজিৰ দিনটো মোৰ কাৰণে কিবা এটা ভাল হ'ব, মই নিজকে বহুত ভাল পাওঁ বুলি এটা হাঁহি মাৰি উঠিবা। গোটেই দিনটো পজিটিভ এটিটিউডত থাকিবা। ভাল লাগে নাই পজিটিভ এটিটিউড? আমাৰ টিচাৰসকল থাকে, কি ধুনীয়াকৈ কিছুমান থাকে, হাঁহি গুড মৰ্ণিং, গুড মৰ্ণিং, ভাল লাগে শুনি, হয়নে? চব নহয়, 2-এজন থাকে গুড মৰ্ণিং, গুড মৰ্ণিং, ক্লাছে নকৰোঁ যেন লাগে। সদায় হাঁহি থাকিবা। লাষ্টলি 4 নম্বৰ, এইটো খুব গুৰুত্বপূৰ্ণ।
সময়ত শুবা আমাৰ আজিকালি 95% ল'ৰা ছোৱালী জীৱনত সফল হ'ব নোৱাৰে কে জানানে টোপনিৰ খেলি মেলি মাজৰাতিলৈ মোবাইলটো চাই থাকিব সাৰ পাই উঠিও কেইটা মেছেজ আহিছে ঘড়ীত চাব পেলাই 3টা বাজিছে চকুত ৰেবিলাক সোমাই যায় নাযায় মস্তিষ্কত প্ৰভাৱ পৰে নকৰিবা 4 ঘণ্টাই হোৱা 5 ঘণ্টাই হোৱা 6 ঘণ্টা হোৱা শুৱাৰ বাবে ফিক্স টাইম টেবুল এটা কৰি ল'বা যে জীৱনত যি হওক মই ভালকে টোপনি মাৰিম কাৰণ টোপনি ভালকে মাৰিলে তুমি পিছদিনা ক্লাছত মন দিব পাৰিবা আৰু ভালকে পঢ়ি তুমি আগবাঢ়ি যাব পাৰিবা ৰাতিটো যদি টোপনি নামাৰা মোবাইল খেলি মেলি কৰি থাকা পুৱাই আহি সেই ধৰণৰ এটিটিউড আহিব যদিও মই ধেমালিকে কৈছো শুৱাটো সদায় ভাল কৰিব লাগে এই 4টা 5টা লাষ্ট হেবিট এটা আছে এই হেবিট কিটা কৰা মই কৈছো ডেফিনেটলি উইল গেট সাকসেস ইন লাইফ সৰু সৰু হেবিট তোমালোকক আমি অৰ্জুনৰ নিচিনা ৰাতি যাই কেনে হেৰি কৰিব দিয়া নাই সৰু সৰু কথা 5 নম্বৰ গ্ৰুপ ডিসকাশন কৰিবা এটা ভাল গ্ৰুপ বনাবা আমাৰ গ্ৰুপ বিলাক কি নিগেটিভ গ্ৰুপ কি নিগেটিভ গ্ৰুপ আজিকালি বহুত ফোন কৰি থাকে কাক বা নতুনকৈ প্ৰেমত পচি থাকে আগত তোক বাদ দিলা ব্ৰেকআপ দিছি তাই আমাৰ গ্ৰুপৰ ডিসকাশন এই আজি তো নাযা ময়ো নাযাওঁ দে একেলগে নাযাওঁ কলেজ নাযায় এইবিলাক গ্ৰুপ লৈ যদি কোনোবাই সফল হ'ম বুলি ভাবিছা মূৰ্খৰ স্বৰ্গত বাস কৰি আই এম সৰি টু সে ইউ কেনট সাকসিড ইন লাইফ উইদাউট গুড গ্ৰুপছ 4জনী 5জনী ভাল গ্ৰুপ হ'বা ল'ৰাৰ গ্ৰুপতো কমেই থাকে ল'ৰাৰ গ্ৰুপত আৰু ভালটো ডিসকাশন মই নিজে আছিলোঁ নহয় কলেজত ছোৱালীটো ক'ৰবাত পজিটিভ এটা থাকে ল'ৰাটো সেইও নাথাকে এই ক'ত বা থাকে আজিকালিতো গম পোৱা হৈছে ক'ত থাকে গুগল মেপছ চাই আমাৰ দিনত টেনশ্যন থাকে ক'ত বা থাকে তাই বাপেকে পুলিচ চুলিচটো নহয় যদি নহয় পাৰি মানে যিয়ে নহওক গতিকে পজিটিভ যে আমি আজি ক্লাছত এইখিনি সদায় নহয় বাকী কথাও পাতে ফুচুৰি কথাও পাতিবা পৰচৰ্চাও কৰিবা নিন্দাও কৰিবা একো নাই জীৱন আমি মানুহ আমি ভগৱান নহয় তাৰ মাজত সদায় গ্ৰুপ ডিসকাশন এটা কৰিবা যে এইটো চেপ্টাৰৰ ওপৰত আমি পঢ়িম আমি এই গ্ৰেজুৱেশ্যন পাছ কৰি আমি কি কৰিম বুলি সদায় ভাল গ্ৰুপত থাকিবা আজিৰ পৰা যিবিলাক একদম বেকাৰ গ্ৰুপ আছে আজিৰ পৰা বন্ধুত্ব শেষ সদায় আমি কি কৰিম আজিৰ পৰা পজিটিভ গ্ৰুপ বনাবান নাই যে ইউপিএসসি আচ্ছা ইউপিএসসি বাদ দিলো এপিএসসি কেনেকৈ দিব পাৰি সেইটো ডিসকাশন কৰিবা আৰ্টছৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰি কি চাকৰিৰ সুবিধা আছে সেইটো ডিসকাশন কৰিবা ল'ৰাবিলাকৰ ঠিক আছে আমি চাকৰি কৰি এনেওতো 40% চাকৰি পোৱাৰ আশা নাই তাৰ পিছত আমি স্বাৱলম্বী হ'ব কাৰণে কি কৰিম টকা ইনকাম কৰা সোর্স কি আছে এনেকুৱা পজিটিভ বন্ধুত্বৰ মাজত থাকিবা দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব